এয়া মই গেছত এটা কেৰাহী উঠাই লৈছোঁ। কেৰাহীটোত প্ৰথমে মই কেৰাহী গৰম হ'ল, গৰম হোৱাৰ লগে লগে মই তেল দি দিছোঁ। এতিয়া প্ৰথমে মই মাছখিনি ভাজি ল'ম। এয়া দেখিছেনে কেৰাহী গৰম হৈ গ'ল। ইয়াতে মই জোখমতে নিমখ আৰু হালধি সানি লৈছোঁ। সানি লৈ এয়া মাছখিনি মই ভাজি ল'ম। ইয়াতে যিহেতুকে মাছখিনি বাকলি নাই, গতিকে এইখিনি মাছ অলপ ফুটিব। আপোনালোকে সাৱধানে মাছখিনি ভাজিব। এয়া মাছ ভজা প্ৰায় হৈ গৈছে। এয়া মাছ হৈছে বচা আৰু নেৰিয়া মাছ। বচা বেছি আছে, নেৰিয়া মাছ এটা নে দুটাহে আছে মাত্ৰ। কিন্তু এই মাছটোৰ সাংঘাতিক টেষ্ট এই মাছটোৰ। আপোনালোকে এবাৰ বনাই খাব, এনেকৈ ৰঙালাওৰ সৈতে বনাই খাই মোক কমেণ্ট যোগে ক'ব আপোনালোকে কেনেকুৱা পায়। কিন্তু এটা কথা, নেৰিয়া মাছটো বহুতে চিনিও নাপায় আৰু বহুতেই নেৰিয়া মাছটো নাখায়, কিন্তু আমি খুব ভাল পাওঁ নেৰিয়া মাছটো খাই। আপোনালোকে মাত্ৰ এবাৰ খাই চাবচোন কেনেকুৱা পায় মোক কমেণ্ট যোগে জনাব। আৰু বিশেষকৈ এটা কথা কওঁ, এই বৰালি মাছৰ সৈতেহে ৰঙালাওটো বেছি ভাল লাগে। আমি বৰালি মাছে বিচাৰি গৈছিলোঁ, নাপাই পেলাই এয়া আনিলোঁ। এতিয়া মই মাছখিনি কাঢ়ি এয়া যিখিনি তেল মাছ ভাজিতে থাকি গ'ল, সেই ভাজি হোৱাৰ পিছত সেই থকা তেলখিনিতে অলপমান মই পাঁচফোৰণ দি দিছোঁ। কমকৈ দিব, ইয়াত দেখিছেনে ইমানখিনি পাঁচফোৰণ দি দিছোঁ। কিন্তু এটা কথা লক্ষ্য কৰিব, পাঁচফোৰণখিনি যাতে ক'লা হৈ নাযায়, তাৰ আগতেই আপোনালোকে বেছি টেষ্ট আহিবৰ কাৰণে আপোনালোকে আগতেই এনেকৈ অকণমান ৰঙচুৱা হোৱাৰ লগে লগে এনেকৈ মিহিকৈ কুটি কৰি যিখিনি পিঁয়াজখিনি মিহিকৈ কুটি ল'ব। সেই কুটি থোৱা পিঁয়াজখিনি আমি ইয়াতে দিলোঁ। দিয়াৰ পিছতে মাত্ৰ 6 ফুটা 7 ফুটা নহৰু ল'ব। আপোনালোকে এনেকৈ পিচি ল'ব আৰু তাতে অকণমান আদা দি দিব। আদা দি পেলাই একেলগে দি থোৱা নিজাই ভাজি দিব, এনেকৈ ভাজিব। এয়া দেখিছেনে এটা সুন্দৰ কালাৰ আহিছে নহৰু আৰু পিঁয়াজৰ। এতিয়া সেইখিনিতে মাত্ৰ সৰু এচিড ৰঙালাও কাটি লৈছিলোঁ, সেই ৰঙালাওখিনি ইয়াতে দি দিছোঁ। দি পেলাই এয়া লৰাই আছোঁ। আৰু সৰু চাইজৰ দেখিছেনে, সৰু চাইজৰ দুটা আলু কাটিছোঁ, সৰু চাইজৰ দেই, একেবাৰে সৰু চাইজৰ আলু দুটা কাটি থৈছোঁ। কাটি লৈ একেলগে বহাই লৰাই আছোঁ। গেছৰ ফ্লেমটো এতিয়া মই বঢ়াই লৈছোঁ। নহৰু আৰু পিঁয়াজখিনি ভাজি থাকোঁতে যিহেতু মই গেছৰ ফ্লেমটো অলপ কমাই লৈছিলোঁ, এতিয়া মই গেছৰ ফ্লেমটো অলপ বঢ়াই লৈছোঁ। বেছিকৈ গৰম হোৱাৰ পিছতে ঢাকনিখন মাৰিবলৈ ভাল সুবিধা হয় আৰু সোনকালে সিজেও। সেইকাৰণে অলপ বেছিকৈ গৰম কৰিছোঁ কাৰণে মই বেছিকৈ লৰাইছোঁ। ইমান দেৰিলৈকে কেৱল লৰাইহে আছোঁ। ইয়াত মই নিমখ আৰু হালধি এতিয়ালৈকে ব্যৱহাৰ কৰা নাই। এতিয়া ইয়াত যে বেছিকৈ গৰম হৈ গ'ল, এতিয়াহে মই নিমখ হালধি ব্যৱহাৰ কৰিম। আপোনালোকে এনেকৈ এবাৰ ৰান্ধি খাই চাবচোন কেনেকুৱা পায়। এই আন্দাজমতে মই নিমখ দিলোঁ আৰু আপোনালোকে আন্দাজমতে নিমখ আৰু হালধি দিব। তাৰ পৰিমাণটো মই কৈ নিদিওঁ, কাৰণ সকলোৰে মানুহৰ সংখ্যাৰ ওপৰত নিমখ হালধি ব্যৱহাৰ হয়। ইয়াতে মছলাৰ ব্যৱহাৰ কৰিম। মছলা অকল মই জিৰাহে দিম। জিৰাৰ বাবে মই অন্য মছলা ব্যৱহাৰ নকৰোঁ। অকণমান পাৰিলে ধনিয়া দিব পাৰে, আপোনালোকে ধনিয়া আধা চামুচমান দিব পাৰে। যিহেতু মই মছলা কমকৈ ব্যৱহাৰ কৰোঁ, ইয়াত মাত্ৰ সৰু চামুচেৰে এইখন চামুচেৰে মাত্ৰ ফুল এচামুচেই দৰকাৰ, কিমান বেছিকৈ মই মছলা ব্যৱহাৰ নকৰোঁ। আৰু ইয়াতে আপোনালোকে ধনিয়া আধা চামুচতকৈও অকণমান দিব পাৰে, তেতিয়া আৰু ধুনীয়া ফ্লেভাৰ এটা আহে। এতিয়া এই গেছৰ ফ্লেমটো কমাই দিব, একেবাৰে চিমত দিব। চিমত দি পেলাই এতিয়া আমি এইখিনি অলপ সময় ঢাকি থৈ দিম। আপোনালোকে ঢাকি পেলাই অলপ সময় মাজে মাজে আহি পেলাই চাব, আকৌ ঢাকিব। এনেকৈ 5 মিনিট 6 মিনিটৰ অন্তৰতে ঢাকনি খুলি আপোনালোকে লৰাই আকৌ ঢাকি থৈ দিব। চিমত দিব খালি। এয়া মই গেছৰ ফ্লেমটো বঢ়াই লৈছোঁ। আপোনাৰ 8 মিনিটৰ পিছত এয়া মই খুলি চাইছোঁ। এটা সুন্দৰ গোন্ধ আহিছে। আপোনালোকে এনেকৈ বনাই চাবচোন এবাৰ। আপোনালোকে এটা কামো কৰিব পাৰে, ইয়াতে আপোনালোকে এটা জিকাও দি দিব পাৰে। অলপ মিডিয়াম চাইজৰ এটা জিকা এটা দিব পাৰে, তেতিয়া টেষ্টটো আৰু ধুনীয়া আহে। আজি মই অকল ৰঙালাও আৰু আলুৰেহে এই ৰেচিপিটো বনাইছোঁ। এনেকৈ ঢাকনি মাৰিব আৰু আকৌ চিমত দি আকৌ 5-6 মিনিটমান ৰাখিব। এয়া মই 8 মিনিটমানৰ পাছত গেছটো বঢ়াই দিছোঁ আৰু ঢাকনি খুলি মই লৰাইছোঁ। লৰাই এয়া দেখিছেনে, এয়া প্ৰায় সিজি গ'ল। এয়া সিজি গ'ল। এতিয়া আপোনালোকে ইয়াতে পানী দিব। অলপ এনেকৈ ভাঙিব। দেখিছেনে সুন্দৰকৈ ভাজি গৈছে। এয়া এনেকৈ ভাঙি নিদিলে মানে তৰকাৰীটো টেষ্টটো নাহিব। গতিকে অলপ ভাঙি দিব। আলুখিনি গোটেইখিনি নাভাঙিলেও কথা নাই, কিন্তু ৰঙালাওখিনি মই এনেকৈ ভাঙি দিম। এনেকৈ মই ভাঙি থাকোঁতেই গেছৰ ফ্লেমটো ডাঙৰকৈ দিওঁ আৰু ডাঙৰকৈ দি ভাঙি থকাৰ সময়লৈকে যিটো ডাঙৰ ফ্লেমতে থাকিব, তেতিয়া ইয়াৰ যিখিনি এক্সট্ৰা পানী আছিলে সেই পানীখিনি শুকাই যাব। আৰু সেই পানীখিনি শুকাই যোৱাৰ পিছত আমি যিটো পানী ব্যৱহাৰ কৰিম, যিটো গৰম পানী ব্যৱহাৰ কৰিম,
এয়া দেখিছেনে এনেকুৱা হৈ যাবলৈ দিব এনেকুৱা হৈ যোৱাৰ পিছত এয়া দেখিছেনে পানীটো ফুলি গৈছে কমপ্লিট সেই পানীটো ফুলি যোৱাৰ লগে লগে জানিব আপোনালোকৰ এয়া পানী দিবৰ সময় হৈ গৈছে মই এয়া অলপ গৰম কৰিছোঁ বহুত গৰম পানী কৰা নাই অলপ গৰম কৰিছোঁ অলপ গৰম কৰাৰ পিছত এয়া মই পানী ঢালি দিলোঁ অকণমান এনেকৈ লৰাই দিব লৰাই দিয়াৰ পাছত এয়া দেখিছেনে মই মাছখিনি ইয়াতে দি দিছোঁ ইয়াতে মাছখিনি দিয়াৰ পিছতেই এটা কেঁচা জলকীয়া এইটো দেখিছেনে এটা কেঁচা জলকীয়া এনেকৈ ফালিব আপোনালোকে যদি জ্বলা বেছিকৈ খাব বিচাৰে তেতিয়া আৰু দিব পাৰে এনেকৈ ফালিব ফালি এনেকৈ তৰকাৰীটোৰ ওপৰতে দি দিব এনেকুৱা সুন্দৰ এটা টেষ্ট আহিব আপোনালোকে খাই চাব এবাৰ আপোনালোকৰ নিজৰ ইচ্ছামতে মাছ দিব পাৰিব যোনে যিমান মাছ খায় আৰু ধৰক কোনোবাই কাৰোবাৰ ঘৰত হয়তো কোনোবাজনে 2-3 পিছো মাছ খাই দিয়ে মানে আমাৰ ঘৰত যিহেতু মাছ সৰহকৈ খায় 2-3 পিচ 4 পিচ কোনোবাজনে 5 পিছো খাই দিয়ে সেইকাৰণে মই অলপ সৰহকৈ দিছোঁ মাছটো আৰু আপোনালোকৰ ঘৰত যদি কমকৈ মাছ খায় কম দিলেও কথা নাই আৰু সৰহকৈ দিলে সৰহ দিলেও কথা নাই মাছৰ লগত কোনো কথা নাই আপোনালোকে যিমানে মাছে নিদিয়ক কিয় কিন্তু টেষ্ট আহিবৰ কাৰণে এই পদ্ধতিটো আপোনালোকে অৱলম্বন কৰি চাব তাৰপিছত মোক ক'ব এয়া দেখিছেনে তৰকাৰীখিনি উতলি আছে প্ৰায় আমাৰ এই ৰেচিপিটো হওঁৱে হৈছেগৈ আৰু আপোনালোকৰ যদি মানুহ সৰহ তেতিয়াহ'লে আপোনালোকে পানীটো ইয়াতকৈ বেছিকৈও দিব পাৰে আমাৰ যিহেতু মানুহ কম গতিকে আমি পানীটো অলপ কমাই দিছোঁ এয়া আমাৰ ৰেচিপিটো ইয়াৰ হৈ গৈছে এতিয়া মই গেছটো অফ কৰি দিম এতিয়া মই এই ৰেচিপিটো এটা পাত্ৰলৈ কাঢ়ি ল'ম কাঢ়ি পেলাই আমি ভাতৰ লগত পৰিৱেশন কৰিম আপোনালোকেও বনাই চাবচোন অতি সুন্দৰ এটা ৰেচিপি ইমানেই সুন্দৰ লাগে খাবলৈ ৰঙালাও আৰু মাছ যি মাছেই নহওক আজি মই নেৰিয়া আৰু বচা পালোঁ এইটোও নহয় যে নেৰিয়া বচাৰ লগতেই বনাব লাগিব কিন্তু টেষ্টি হয় বিৰাট টেষ্টি হয় আৰু বৰালি মাছৰ লগতো টেষ্টি হয় কিন্তু এইটো মাছৰ লগত অতি টেষ্টি হয় আপোনালোকে এবাৰ বনাই খাই চাওক তেতিয়া গম পাব এয়া মই এনেকৈ ৰেচিপিটো এনেকৈ এটা বাচনলৈ কাঢ়ি ল'লোঁ আৰু এতিয়া আমি এয়া গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰোঁ